দেখিছে আজি হাৰ্ভেষ্ট কৰা হ'ল তো বেছি কৰা নাই যিকিবা ডাঙৰ হৈছে ছিঙিব হৈ হাৰ্ভেষ্ট কৰিব হ'ল সেইকিবা কৰিলে এয়া হ'ব নেক্সট এইটো সিলিন্ডাৰৰ পৰা হাৰ্ভেষ্ট কৰা হ'ব আৰু এইটো পৰা হ'ব এনেকৈ হৈ আছে আৰু প্ৰত্যেকটোতে আহিছে চাব পাৰে আগলে ইয়া ধুনীয়াকৈ পিন হেপ হৈছে দেখা আছে আপোনালোকক ভালকৈ এয়া দেখিছে আগলে পিন হেপ হৈ আছে তো এইকেইটা আছিলে ইয়াতকৈ আগৰ যিকেইটা পিন হেপ হৈ আছে সেইকেইটাতকৈ আগৰ হৈছে এইকেইটা এতিয়া হাৰ্ভেষ্ট কৰিলে তো কাইলৈও কৰা হ'ব তো অৰ্ডাৰ কেইটামান আছে আপোনালোককো যদি লাগে জলদি জলদি অৰ্ডাৰ কৰিব পাৰে আৰু মই বহুত দিন ক'তো যোৱাও নাই সেইটো কাৰণে ব্লগ দিয়া নাই আপোনালোকক এনেধৰণৰ ব্লগবোৰে দি আছোঁ ঘৰৰ পৰা দেখিছে কিমান ধুনীয়া লাগে ফুলিলে তো দেখিছে কিমান পূৰা চফেদ বগা পূৰা গাখীৰৰ নিচিনা বগা ভিডিঅ'ত যদি অকণমান কোৱালিটিটো বেয়া আহিছে তেনেহ'লে আপোনালোকে ওচৰত ৰিয়েলতে গম পাব কেনেকুৱা বগা দেখিবলৈ একচুৱেলি তো চিলিণ্ডাৰটো আপোনালোকক গোটেইকেইটা দেখাই দিছোঁ এইটো চব এইটো চিলিণ্ডাৰ চব কি ধুনীয়া লাগিছে নহয়নে এইটো চিলিণ্ডাৰ চব কিমান সুন্দৰকৈ কিমান ধুনীয়াকৈ মানে ভাৰী হৈ গৈছে কিমান ধুনীয়াকৈ ফুলি আছে আৰু আপোনালোকে এইপাহ চাওক এইপাহ কিমান ডাঙৰ হৈছে আৰু ডাঙৰ হ'ব ইয়াৰ যিহেতু এই সৰু দেখিছে তলৰ পাহিবোৰ ওলাব ধৰিছে তো ইয়াতকৈ আৰু ডাঙৰ হয় এটা পাহত মিনিমাম 1 কেজিলৈকেও যায় তো আপোনালোকক দেখাই থাকিম বাৰু কিমান কেজি হয় কিমান ৱেইট হয় আৰু এইটো বেষ্ট হোৱাৰ পিছত ধুনীয়াকৈ এইটো আহি আছে জলদি জলদি আপোনালোকে গৈ পেলাই অৰ্ডাৰ কৰিব পাৰে ডেছক্ৰিপশ্যনৰ নাম্বাৰ আছে তো কমেণ্ট কৰিব পাৰে ধুনীয়াকৈ পাই যাব যিমান লাগে সিমান পাই যাব আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ আৰু আপোনালোকক যদি লাগে কেইদিনমান পিছত আমি ব্ৰিজো আপোনালোকক দিবলৈ চেষ্টা কৰিম তো আমি সেয়া তেনেকৈ কথা পাতি থকা হৈছে ব্ৰিজৰ কাৰণে আৰু এয়া দেখিছে এইটো পাহি বহুত সৰু হৈ আছে এয়া ওলাব ধুনীয়াকৈ ছাইডতো এয়া ওলাব প্ৰতিটো চিলিণ্ডাৰতে আচলতে আৰু বহুত বাকী আছে আপোনালোকে নিজে চাই লওক এবাৰ তো আমি আপোনালোকক ব্ৰিজো অতি শীঘ্ৰে পাই যাব আমাৰ ওচৰত তো এনেকৈ ভিডিঅ'বোৰ চাই থাকিব বহুত দিন ক'তো যোৱা নাই ঘৰৰ পৰা এনেকৈ ব্লগবোৰ দি আছোঁ তো নেক্সটত এয়া ধুনীয়াকৈ আহি আছে আপোনালোকে জলদি অৰ্ডাৰ কৰক আৰু নতুন ভিডিঅ' আহি আছে যাব তো ধুনীয়া ব্লগ দি থাকিবলৈ আপোনালোকক চেষ্টা কৰিম সদায় তো আজি ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় মাগিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু মাছৰুম লাগিলে আপোনালোকে কণ্টেক্ট কৰিব